হাই গাইজ, আপোনালোকক আকৌ এবাৰ মোৰ ইউটিউব চেনেলটোৰ পৰা সকলোকে স্বাগতম জনাইলোঁ। মোৰ ইউটিউব চেনেলটোৰ পৰা মানে গাইজ, যিহেতু আপোনালোকে জানেই মানে 2 সপ্তাহমান পাৰ হৈ গ'ল মোৰ মানে এটা ভিডিঅ' দিয়া নাই। মানে এইকেইদিন মানে অলপমান গেপ মাৰিলোঁ, মানে যিহেতু মানে গাটো অলপ মানে ভাল নহয়, সেইবাবে সম্পূৰ্ণভাৱে এতিয়া ভাল পোৱা নাই। সেইবাবে এটা ভিডিঅ' আপোনালোকৰ ওচৰত দিবলৈ চেষ্টা কৰিলোঁ। আজি মানে এটা মানে মজা ঠাইলৈ যাই আছোঁ। সেই ঠাইটো মানে মজা ঠাই, সেই য'ত যাই আছোঁ সেই জেগাটো মানে গ'লেই গম পাব আপোনালোকে। এতিয়া নকওঁ, ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰিব, অলপ কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো শেষলৈকে। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। মানে আমি আহি পালোঁ বৰ্তমান ভুঁইৰ ফাৰ্ম। চাওক না কি মজা, একদম আৰু আল্টিমেট হেন লাগছে, আল্টিমেট। আপোনালোকে যদি অহা নাই ভুঁইৰ ফাৰ্ম, মই আপোনালোকক দেখাই আছোঁ যি মই মানে দেখোঁ চকু দি, মই আপোনালোকক সেইবোৰ চব দেখাম। আপোনালোকে কেৱল চাই যাব ভালকৈ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তেন ভুঁইৰ ফাৰ্মখন বেক কেমেৰা দি দেখাইছোঁ আপোনালোকক সকলোবোৰ। আৰু এইখন হৈছে ভুঁইৰ ফাৰ্ম। ইয়াত মানে প্ৰৱেশ কৰিলোঁ দিয়কচোন। গাড়ীখনটো ইয়াতে আছে, পাৰ্কিং কৰি থৈ দিছোঁ আৰু কাষতে। কি মজা ৰাস্তা বে, মানে আপোনালোকক কি মজা ৰাস্তা। আৰু ইয়াত আহিলে মানে ইণ্ডিয়াত কিবা মানে বেলেগ ঠাইত অহা নাপায়। আপোনালোকে একবাৰ যদি অহা নাই আহি চাবতো, মজা কৈছোঁ না। আৰু ইয়াৰ পৰা মানে আমাৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীখন মানে ভালেদৰে একদম মজাকৈ দেখা পায়। আৰু ইয়াক চাবোৰ কি মজা। ইয়াৰ তলত মানে কি ঘৰবোৰ, মানে মানুহৰ ঘৰবোৰ মানে তলত পইছে, মানে বহুত ওখ আৰু এইখন মানে দেখিবলৈ মজা। আহি পালোঁ, মানে উঠাওঁতে মানে বহুত মানে ওখটো, যিহেতু মানে বহুত ওখ, যিহেতু উঠাওঁতে মানে বহুত সময় লাগে আৰু সময়ৰ লগতে ভাগাৰো লাগে। যিহেতু আহি পেলাই ইয়াতে মানে চকীত বহি আছোঁ। আহি পেলাই আপোনালোকক মানে এইকেইটা ঘৰ আপোনালোকে যে দেখিছে, এইবিলাক ঘৰ যে আপোনালোকে দেখিছে, এইবিলাক ঘৰ আপোনালোকে কি বুলি ভাবিছে? মানে মোৰ ভিডিঅ'টো মানে যোনে মানে দূৰৰ পৰাই চাই আছে, তেওঁলোকে যদি এই জেগা ভুঁইৰ ফাৰ্ম হয়, এড্ৰেছটো মই তলত ডিছক্ৰিপশ্যনত লিংকটো দিম। আপোনালোকে যদি চাব আৰু আহিব, আৰু যদি যোনে আহিব বিচাৰিছে। আৰু এইবিলাক মানে দূৰৰ মানুহ যিবিলাকে মানে আহে সিহঁতেতো আৰু কিছুমানেতো উভতি যোৱাৰ মানে আৰু ইচ্ছাই নাই। সেইবিলাকে মানে ইয়াতে আহিলে থাকিব পাৰে। মানে এইবিলাক ঘৰ ইহঁতৰ মানে থাকিবলৈ সুবিধা দিয়া হৈছে। আৰু মজা আৰু আল্টিমেট মানে কৈছোঁ না। আৰু আপোনালোকক দেখাইছোঁ ব্ৰহ্মপুত্ৰ শৰাইঘাটৰ যিবিলাক মানে চব দেখা পাব আৰু গুৱাহাটীখন ইয়াৰ পৰাই দেখাইছোঁ। আৰু মই বেক কেমেৰা দি আপোনালোকক সকলোখিনি দেখাইছোঁ। কি মজা বেই, চাই লওক না আপোনালোকে, কি মজা ঘৰ। বাপ্পা, ঘৰবিলাকতো মানে অলপ খিৰিকী দি ফাঁক আছে। হয়তো এই ঘৰটো তালা মৰা আছে, মানে ভিতৰততো যাব মানে নোৱাৰোৱেই। খিৰিকী দি অলপমান আপোনালোকক দেখাই দিছোঁ কি আছে। ভালকৈ দেখা নাপাব, মোকে দেখা পাই আছে যিহেতু আইনাখনত চাই। আৰু আপোনালোকে দেখিছে সেইখন মানে বগা, মোৰ আঙুলিটো দেখিছে যিহেতু, সেইখিনি বগা বেলেগ একো নহয়, আমাৰ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পানীখিনি, ব্ৰহ্মপুত্ৰটো চাই লওক। মানে ইয়াৰ পৰা মানে মই য'ত আছোঁ, মানে গাছবিলাকে আপোনালোকে দেখিবলৈ হৈছে, ভালদৰে দেখা নাই। মই তলত যাই ভালদৰে আপোনালোকক দেখাই দি আছোঁ। আৰু এই এৰিয়াটো মানে বহুত দীঘলেই হয়, মানে গোটেই ভিডিঅ'টো মানে চব ডিটেইলছ দেখাবলৈ আপোনালোকক 30-35 মিনিটমান লাগিবই। এইখনে চাই লওক দিয়কচোন। আৰু ব্ৰহ্মপুত্ৰটো বাপ্পায়ো ক'ৰবাত গেলি গৈছে বাপ্পায়ো বৈ, আৰু এই লগ হৈছে, চাই লওক ইয়াৰ পৰাই। হে গাইজ, আপোনালোকক দেখালোঁ। আপোনালোকে যদি মানে কেমেৰাত ভালদৰে, মই যি চকুত দেখিছোঁ একদম মানে পাগল হৈ গৈছোঁ। কি মজা ঠাই। আমাৰ বংশৰত মানে গন্ম মানে অলপমান আহিব লাগে। গন্মত মানে ভুঁইৰ ফাৰ্ম বুলি ক'লে কৈ দিব আপোনালোকক। আৰু এড্ৰেছটো মই ডিছক্ৰিপশ্যনত দিছোঁ বুলি আগতে কৈছোঁ। কি মজা ঠাই, মানে মই যি মানে চকুত দেখিছোঁ, আপোনালোকে কেমেৰাত নেদেখিব পাৰে। মজা ঠাইবোৰ মজা। আৰু চাইছোঁ আৰু লাহে লাহে ঘৰত যাওঁ, আৰু বেছি দেৰি নকৰোঁ। বৰ্তমান সময় হৈছে 5টা, আৰু ঘৰত যাওঁ আৰু বেছি দেৰি নকৰোঁ। ইয়াতে যে মই বহি আছোঁ ভুঁইৰ ফাৰ্মত, ইয়াতে বহি আছোঁ বৰ্তমান। চাওকচোন মানে কি মজা, মানে ডিচিপ্লিনটো চাই মোৰ একদম মানে আল্টিমেট লাগি গৈছে। কি মজা চাওক না। আৰু আপোনালোকে ইয়াতে মানে আহিলে এতিয়া কিবা অৰ্ডাৰ কৰি খাব পাৰে। লিষ্ট এখন আছে, আৰু আপোনালোকে লিষ্টখনত চাই পেলাই যি আপোনালোকে মানে যিটো বস্তু আপোনালোকে খাব খোজে, সেই বস্তুটো আপোনালোকে খাব পাৰে ইয়াতে আহিলে। আৰু কি যি আছে চব দেখাই দি আছোঁ, চাই লওক বেক কেমেৰা দি।
ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে সকলোখিনি কৰি দিব আৰু বেছি ইম্পৰ্টেণ্টটো হৈছে শ্বেয়াৰটো কৰি দিব প্লিজ ইমান কষ্টকৈ আহিছোঁ শ্বেয়াৰটো কৰি দিব